close till I get up. Time is barely on our side. I don't wanna waste what's left. So friends, এতিয়া আহক আমি ফার্স্ট হ্যান্ড গ্লাভ আৰু মাস্ক পিন্ধি লওঁ। এই দুটা বস্তু বহুত দৰকাৰী এতিয়া। বেছটো চেঞ্জ হৈ গ'ল কেনেকৈ চেঞ্জ হ'ল আহক দেখাই আছোঁ আই থিংক দেখা পালে কেনেকৈ চেঞ্জ হ'ল আৰু এতিয়া যাই আছোঁ ক'ত যাই আছোঁ কিয় যাই আছোঁ চব কৈ আছোঁ আহি থাকক মোৰ লগত বেগবিলাক চাইটো দেখি পাইছে হয় মই চাহপাতৰ গুদামত আহিছোঁ আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো এনেকৈ বনাই থাকিম অলপ অলপ দেখাই থাকিম বাকী চব ঠিকে আছে চব আহি থাকক বাৰু ন আহি থাকক So friends, বৰষুণো আহিছে এতিয়া বতৰ খুবেই বেয়া দিনত অলপ ৰ'দ দিছিলে কিন্তু এতিয়া আকৌ বৰষুণ আহিছে আৰু বাকী মানুহ দুনো সেনেকুৱা নাই এতিয়া ৰাস্তাত বৰ্তমান গাড়ী অলপ চলপ চলিছিলে বাকী বৰষুণ আহিছে হয়তো ভিডিঅ' আৰু কৰিব নোৱাৰিম চাগে যেনেকৈ লাগে ভিডিঅ'টো চাই জনাব খালি আপোনালোকে মোক যিমান পাৰিছোঁ অকণমান দেখাইছোঁ খালি বাছ এইখিনিয়ে আৰু হাই ফ্ৰেণ্ডছ বৰষুণ দিছে এতিয়া আকৌ দেখি আছে বৰষুণ প্ৰথম এটা ভিউ চাওক ইয়াৰ ভিউটো মোক বহুত ধুনীয়া লাগিছে আপুনিও চাই লওক কেনেকুৱা লাগে তো ভিউটো চাই লওক ঠিক আছে
সেইখন হৈছে সৰু সজা ষ্টেডিয়াম। এতিয়া বিদায় ল'বলৈ সময় হ'ল আৰু এইটো হৈছে আপোনাৰ টি ৱেয়াৰ হাউচ। মই আপোনাক আগৰ ভিডিঅ'টোত ইয়াৰ দুটা নে তিনিটা আগৰ ভিডিঅ' এটাত মই আপোনাৰ টি পেকিং দেখাইছিলোঁ। তেতিয়া কৈছিলোঁ যে কি আপোনালোকক মই কেতিয়াবা পাৰিলে দেখাম টি ৱেয়াৰ হাউচত চাহপাতৰ বেগবোৰ কেনেকুৱা ৰখা হয়। তো যিমান পাৰিছোঁ অলপ দেখাইছোঁ। চ' ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নতুন হয়, আজিও কৈছোঁ নতুন হয়, চ' চেষ্টা কৰি আছোঁ, আপোনালোকে সহায় সহযোগ কৰিব। তো ভিডিঅ'টো শেষ কৰিলোঁ। ধন্যবাদ, বাই বাই এণ্ড লাভ ইউ অল, বাই।